মহাত্মা গান্ধী এনৰেগাৰ কোন কোন জব কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তাৰ লিষ্টখন চাবৰ বাবে আমি MGnREGA ৱেবছাইটটো খুলি MIS ৰিপৰ্ট ছেকশ্যনত যাব লাগিব। আমি ৰিপৰ্টত ক্লিক কৰাৰ লগে লগে এটা কেপচা কোড ভৰাবলৈ আহিব আৰু কেপচা কোডটো ভৰাই আমি ষ্টেট আসাম সিলেক্ট কৰিলে বহুতো লিংক দেখা পাম আৰু তাৰে বাওঁফালে থকা জব কাৰ্ড ৰিলেটেড ৰিপৰ্টছ যেটো আছে তাৰ আন্ডাৰত থকা 3 নম্বৰৰ লিংক টোটেল নাম্বাৰ অফ আধাৰ এন্টাৰ্ড ইন এনৰেগা সেই লিংকটোত আমি যেতিয়া ক্লিক কৰিম তেতিয়া ডিস্ট্ৰিক্ট ওয়াইজ আধাৰ সিডিংৰ এটা ৰিপৰ্ট পাম। এই ৰিপৰ্টত আমি দেখিম যে জিলা অনুযায়ী কিমান ওয়াৰ্কাৰ আছে, কিমান ওয়াৰ্কাৰৰ আধাৰ ভৰোৱা হ'ল, কিমানজন ওয়াৰ্কাৰৰ আধাৰ ভৰাবলৈ বাকি আছে আৰু শতকৰা হিচাপে কিমান ওয়াৰ্কাৰৰ আধাৰ কাৰ্ড ভৰোৱা হ'ল। এতিয়া লেফট সাইডে থকা জিলাসমূহৰ নামৰ যিকোনো এখন জিলাৰ নামটোত ক্লিক কৰিলে ব্লক বা উন্নয়ন খণ্ড অনুযায়ী ষ্টেটাছ ৰিপৰ্টটো পাম আৰু তাৰে যদি আমি ব্লকটোৰ নামত ক্লিক কৰোঁ তেতিয়াহ'লে GP ওয়াইজ ডাটাখিনি আমি দেখিবলৈ পাম। এই ৰিপৰ্টটোত আমাৰ যিমানখিনি জব কাৰ্ড হোল্ডাৰৰ টোটেল ওয়াৰ্কাৰ আছে সেই গোটেই ওয়াৰ্কাৰৰ ষ্টেটাছটো দেখাই আছে আৰু আমি যদি অকল এক্টিভ ওয়াৰ্কাৰ ৰিপৰ্টটো চাব বিচাৰোঁ তেতিয়াহ'লে ওপৰ পিনে থকা এক্টিভ ওয়াৰ্কাৰ বুলি যেটো লিংক আছে তাত ক্লিক কৰিলে এক্টিভ জব কাৰ্ড হোল্ডাৰৰ আধাৰ সিডিংৰ ৰিপৰ্ট চাবলৈ পাম। এই পেজত থকা যেটো উইদাউট আধাৰ নম্বৰ কলম আছে তাত যেটো সংখ্যা শো হৈ থাকে সেই সংখ্যাটোত ক্লিক কৰিলে এখন লিষ্ট ওলাব আৰু সেই লিষ্টখনেই হ'ব আধাৰ লিংক বা সিডিং নকৰা যিখিনি জব কাৰ্ড হোল্ডাৰ আছে তাৰ লিষ্ট। উদাহৰণস্বৰূপে আমি দেৰগাঁও জিপিৰ আধাৰ লিংক নকৰা ওয়াৰ্কাৰৰ সংখ্যাটো হ'ল 301 আৰু এই 301 যেটো সংখ্যা আছে তাত ক্লিক কৰাৰ লগে লগে 301 বা 301 ওয়াৰ্কাৰ লিষ্ট পাম আৰু এই লিষ্টখনেই হ'ল দেৰগাঁও জিপিৰ আধাৰ লিংক বা সিডিং নকৰা জব কাৰ্ড হোল্ডাৰৰ লিষ্ট। এনেদৰে আমি বেলেগ বেলেগ পঞ্চায়তৰ আধাৰ লিংক নকৰা লিষ্টখন চাব লগা হ'লে সেই যেটো ফিগাৰ থাকিব উইদাউট আধাৰ নম্বৰ কলমত যেটো আমি ফিগাৰ পাম সেই সংখ্যাটো বা ফিগাৰটো ক্লিক কৰিলে আমি লিষ্টবোৰ চাব পাৰিম আৰু এই লিষ্টখনি আমি ফিল্ড লেভেলত পঠাই সেই ওয়াৰ্কাৰখনিৰ আধাৰ কালেক্ট কৰি আমি আপলোড কৰিব পাৰিম। ধন্যবাদ।